নমস্কাৰ গীতাশ্ৰী কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সজ্জনত HIV সজাগতাৰ বাবে এখেতসকলে অসমৰ গাঁৱে ভূঞে বিভিন্ন চহৰে নগৰে বাতৰ নাটক প্ৰস্তুত কৰি সজাগতা আনিবলৈ চেষ্টা কৰিছে। এখেতসকল ক'ৰ পৰা আহিছে আৰু কি উদ্দেশ্যৰে আহিছে এওঁলোক সকলোৱে নিজ মুখে ক'ব। আপোনালোক সকলোৱে ভিডিঅ'টো চাই এখেতসকলক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। এক নম্বৰ আৰু ৰবচোন আপুনি ক'ত আছে? মই তাকেতো আজি পৰা দুমাহ আগতে মুম্বাইত আছিলে। এক নম্বৰ কাৰণ হৈছে অসুৰক্ষিত যৌন সম্পৰ্ক। অসুৰক্ষিত যৌন সম্পৰ্ক কৰিলে HIV বেমাৰ হয়। দুই নম্বৰ কাৰণ পৰীক্ষা নকৰাকৈ টেষ্ট নহয়। পৰীক্ষা নকৰাকৈ আমি যেতিয়া টেষ্ট লওঁ চৰকাৰীভাৱে পঞ্জীয়নভুক্ত টেষ্ট ল'ব লাগে। এইটো দাদা লাইচেন্স থকা ব্লাড বেংকৰ পৰা। লাইচেন্স থকা ব্লাড বেংকৰ পৰা। ৰচোন দাদা এইটো পইচা পাইছে কোনে দিব দাদা? কিয় পইচা? এইটো একো পইচা নালাগে। এইটো ফ্ৰী দিব। দাদা আৰু 3 নম্বৰ গৰ্ভৱতী মহিলাৰ যদি থাকে সন্তানলৈ যোৱাৰ সম্ভাৱনা থাকে। সন্তানলৈকে যাব। সেইকাৰণে আমি গৰ্ভৱতী হোৱাৰ লগে লগে 3 মাহৰ মূৰে HIV আৰু চেকআপ কৰাব লাগে। ক'ত কৰাম দাদা? এইটো চৰকাৰী চিকিৎসালয়ত এইটো পইচা দিব লাগিব দাদা। এইটো ফ্ৰী আছে আৰু তাৰপিছত আৰু কি আছে দাদা? আৰু 5 নম্বৰ কাৰণ বেজি যে লয়। আজিকালি ডেকা ল'ৰাবিলাকে ড্ৰাগছ লয়। ড্ৰাগছ লয়। লয় দাদা। 4-5জন একেলগে বহি লয়। তাৰপিছত বেজি লৈ এটা বেজি যদি তাহাঁতি নিবা কোনো থাকে সেইকাৰণে এটা বেজি সদায় এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লাগে। দাদা এনেকুৱা বেমাৰী আমাৰ গাঁৱৰ মধ্যে থাকিব দিব নালাগে, বহাই দিব লাগে। মূৰ্খ কিয় বহাই দিব লাগে? আৰু মাৰি কাটি পেলাই দিব লাগে। কিয় পেলাব লাগে? এই HIV হওক ব্যক্তিক আমি ইমান চিনাই চকুৰে চাব নালাগে। আমি যদি তেওঁৰ লগত বহো খাওঁ একেলগে থাকো এটা বাথৰুমে ব্যৱহাৰ কৰো তেতিয়া এই ৰোগটো নিবিয়তে নহয়। দাদা একটা মহে যদি কামুৰি, একটা মহ আছে আমাৰ হয়নে, একটা মহ কামুৰিয়া মেলেৰিয়া ফেলি যায়। তো একটা যদি HIV ব্যক্তিক যদি কামুৰি আকৌ যদি আপোনাকে কামুৰি দিয়ে নহয়। মই যে ক'লো 4টা কাৰণ এই HIV বীজাণুটো মাত্ৰ 4টা কামুৰিলে নাহে। আপোনাৰ এতিয়া আপুনি তেজপুৰ মেডিকেল কলেজত চেকআপটো কৰাব। ক'ত কৰাম দাদা? মেডিকেল কলেজ এইটো ক'ত কৰিব? তেজপুৰ মেডিকেল কলেজত ICTC চেণ্টাৰ আছে। ICTC চেণ্টাৰ ICTC এই চেণ্টাৰত নামটো পঞ্জীয়নভুক্ত কৰাব। তাত যদি HIV পজিটিভ ওলায় তাৰপিছত ART কেন্দ্ৰত নিয়া হয়। এইটো ক'ত? কণ্টেণ্ট দোকান পাই যাম। কণ্টেণ্ট দোকান মেডিকেল কলেজত আছে। মেডিকেলতে আছে। চৰকাৰী হস্পিটেল আছে। চৰকাৰী মেডিকেল আছে। ART চেণ্টাৰত নি পেলাই সম্পূৰ্ণ চিকিৎসা কৰা হয়। এতিয়া আপুনি সেইকাৰণে সোনকালে ব্লাডটো টেষ্ট কৰি ল'ব। নাম্বাৰটো দি দিয়ক। আপোনাৰ ফোন নাম্বাৰটো দি দিয়ক। মোৰ ফোন নম্বৰ ল'ব নালাগে নহয়। বিনামূলীয়া নম্বৰ আছে 1097 এই নম্বৰটোত ফোন কৰিলে HIVৰ বিষয়ে যিকোনো জানিব লগা বস্তু জানিব পাৰে। বুজি পালি? আৰু এইবিলাকৰ পৰা তাবিজ নল'ব। গম পালে আৰু অতি সোনকালে আপুনি টেষ্ট কৰাওক। মই আজিয়ে যাম। টেষ্টটো কৰাওক। একদম বুজি পালো দাদা। মই বুজি পালো দাদা। আপোনালোকে বুজি পাইছেনে মই নাজানো, কিন্তু মই হলে বুজি পালো। মাত্ৰ 4টা কাৰণত HIV বিয়পিব পাৰে। 1 নম্বৰ কাৰণটো অসুৰক্ষিতভাৱে যৌন সম্পৰ্ক কৰিলে। 2 নম্বৰ কাৰণটো হৈছে পৰীক্ষা নকৰাকৈ আমাক তেজ ল'ব আহিছে। যদি আমি তেজ ল'ব লাগে তেতিয়াহ'লে লাইচেন্স থকা ব্লাড বেংকৰ পৰা ল'ব লাগিব। আৰু 3 নম্বৰ কাৰণটো হৈছে 3 নম্বৰ কাৰণ হৈছে গৰ্ভৱতী দাদা মনত আছে। গৰ্ভৱতী মহিলা কোনোবা মাতৃ যদি HIV দ্বাৰা আক্ৰান্ত হয় তেতিয়াহ'লে গৰ্ভত থকা সন্তানলৈ HIV যাব পাৰে। 4 নম্বৰ কাৰণটো হৈছে ড্ৰাগছ। যে আমাৰ বেজি আমাৰ ডেকা বন্ধুসকলে যে লয় বেজি আজিকালি ড্ৰাগছ লয়, এইটো নলৰিব, এইটো নকৰিব দাদা। আৰু আমাৰ বন্ধুসকল আপোনালোকে এইটো কাম নকৰিব। আজিৰ পৰা দাদা মই এইবোৰ কাম বাদ দিলো। বাদ দিব নালাগে। তাৰ ওপৰত মানুহক সজাগ কৰিবি। আজিৰ পৰা মই গাঁৱে গাঁৱে চহৰে এটাই কাম কৰিম। জয় মা কালী কলকাতা वाली मेरा बचन ना जाए खाली। আজিৰ পৰা আমি এইটো কামেই কৰিম। এছৰ বিৰুদ্ধে কেনেকৈ মাৰবা নীতি হ'ব পাৰো
এখন এইডছ মুক্ত সমাজ আমি কৰিব যদি পাৰোঁ। সকলোৱে সজাগ হওঁ তেতিয়াহে HIV মুক্ত উদ্যাগ কৰাব পাৰিম যদি সকলোৱে সজাগ হওঁ তেতিয়াহে আমি AIDS মুক্ত উদ্যাগখন কৰিব পাৰিম বুজি পালি আচ্ছা ধন্যবাদ ধন্যবাদ দেই ধন্যবাদ কোন এনজিঅ'ৰ পৰা আহিছে আৰু আপোনালোকৰ মেডিকেল আমাৰ তেজপুৰ মেডিকেলৰ পৰা আমি ইয়াত তেজপুৰ অঞ্চলত বিভিন্ন অঞ্চলত আমি কেনেকৈ মাৰ বান্ধি হ'ব পাৰোঁ যাতে আমি মানুহক কেনেকৈ সজাগ কৰিব পাৰোঁ সেইকাৰণে আপোনালোকৰ অঞ্চললৈ আহিছোঁ আমি গুৱাহাটীৰ পৰা আপোনালোকৰ ইয়াত এটাই আমাৰ উদ্দেশ্য যাতে সবল সমাজ আমি কৰিব পাৰোঁ আপোনালোক কোনোবা এনজিঅ'ৰ পৰা আহিছে এনজিঅ' মানে কি আচলতে এইটো মেডিকেল এৱাৰনেছ প্ৰগ্ৰেম হয় ইয়াত আমাক মেডিকেলৰ পৰাই আমাক সহযোগ কৰিছে কিমান দিনৰ পৰা এইটো এসপ্তাহ চলিব তেজপুৰৰ বিভিন্ন অঞ্চলত গাঁৱে গাঁৱে যাব বিশেষকৈ আমাৰ মানে এনেকুৱা ভিতৰুৱা অঞ্চলত এই পথটো মানে গম নাপায়তো সেইকাৰণে মানে ভিতৰুৱা অঞ্চলত আচলতে এইবোৰ কৰিবৰ কাৰণে ইয়ালৈ